ড্ৰাগছৰ ৰম্যভূমিলৈ পৰিণত হৈছে শিৱসাগৰ নগৰ। শিৱসাগৰ নগৰৰ বিভিন্ন স্থান যেনে ভটিয়াপাৰ, গণকপট্টি, থানামুখকে ধৰি অঞ্চলটোৰ কেইবাটাও দাঁতিকাষৰীয়া অঞ্চল অতি স্পৰ্শকাতৰ হৈ পৰিছে। অতি স্পৰ্শকাতৰৰ পৰা ক্ৰমাৎ বিখ্যাতৰ পৰা কুখ্যাতলৈ পৰ্যবেসিত হ'বলৈ গৈ আছে শিৱসাগৰ জিলাৰ নগৰৰ বিভিন্ন অঞ্চল। দিনৰ পোহৰৰ লগতে সন্ধিয়া নামি অহাৰ লগে লগে শিৱসাগৰ নগৰৰ থানামুখ, বাবুপট্টি, গণকপট্টিকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া দাসপট্টি চাৰিআলিত সৰু পাণ দোকানসমূহত একাংশ যুৱকক ভিৰ কৰা পৰিলক্ষিত হয়। এই দোকানৰ একাংশ দোকানত সমাজৰ ব্যাধিস্বৰূপ ড্ৰাগছ আৰু মদ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। আজি এনে ড্ৰাগছ পেডেলাৰৰ বিৰুদ্ধে সৰব হৈ শিৱসাগৰত বীৰ লাচিত সেনাৰ নগৰ সমিতিয়ে স্মাৰক পত্ৰ প্ৰদান কৰিছে জিলা আৰক্ষী অধীক্ষকক। এই ড্ৰাগছ আৰু মদ বিক্ৰী কৰা ঘাটি উৎখাত কৰাৰ দাবীৰে বীৰ লাচিত সেনাই স্মাৰক পত্ৰ প্ৰদান কৰিছে জিলা আৰক্ষী অধীক্ষকক। শিৱসাগৰত যি অবাধ ড্ৰাগছৰ প্ৰচলন হৈ আছে, মানে যিকেইটা ড্ৰাগছ পেডলাৰে ড্ৰাগছ বিক্ৰী কৰি আছে বা যিকেইটা ল'ৰাই ড্ৰাগছ খাই আছে, সিহঁতি নিজেও বৰবাদ হৈছে লগতে আমাৰ উঠি অহা নৱপ্ৰজন্মকো সিহঁতি ধ্বংস কৰালৈ লৈ গৈ আছে। তো আজি সেইকাৰণে আমি শিৱসাগৰ আৰক্ষী অধীক্ষক আৰু শিৱসাগৰ উপায়ুক্ত আমি মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ যে এই ড্ৰাগছৰ যি অবাধ প্ৰচলন হৈ আছে শিৱসাগৰত, এইটো বন্ধ কৰিব লাগে। আৰু ড্ৰাগছ পেডলাৰ যিখিনি ড্ৰাগছ বিক্ৰী আছে, যেনেকৈ আপোনাৰ পলসনি হওক, বাবুপট্টি হওক বা থানামুখ হওক, দৰিকাপাৰ হওক, ভটিয়াপাৰ হওক, এই জেগাখিনি যিকেইটা ড্ৰাগছ পেডলাৰ আছে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰিব লাগে, কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰিব লাগে। যিহেতু আমাৰ উঠি অহা নৱপ্ৰজন্ম ড্ৰাগছৰ কবলত পৰি ধ্বংস কৰালৈ গৈছে, তেওঁলোকৰ ঘৰ সংসাৰ ধ্বংস হৈ গৈছে, মাক বাপেকে বহুত কষ্ট পাইছে। আৰু ইয়াৰ ক্ষেত্ৰত মানে কি হয়, আমি বীৰ লাচিত সেনা এতিয়াৰ পৰা মানে সজাগ হৈছোঁ, আগৰ পৰাই সজাগ হৈ আছিলোঁ, কিন্তু এতিয়াৰ পৰা আমি ভালকৈ লাগিছোঁ মানে বীৰ লাচিত সেনাই। আৰু মই পৰহি দিনাখন এটা ড্ৰাগছৰ কেছ ধৰিছোঁ, আজি 4 দিনৰ আগত ভটিয়াপাৰতে ধৰিছে, 2টা পেডলাৰ ধৰিছে। আৰু মই আমাৰ আৰক্ষী অধীক্ষক মহোদয়লৈ এটা অনুৰোধ কৰিম যে তেখেতৰ যিটো স্পেচিয়েল টীম তেখেতে এটা বনাইছিলে, স্পেচিয়েল টীম, সেই টীমটোৱে বহুত ভাল কাম কৰিছিলে শিৱসাগৰত। তো তেওঁলোকৰ ভয়ত মানে শিৱসাগৰত পেডলাৰে ড্ৰাগছ বিক্ৰী কৰিবলৈ ভয় কৰিছিলে। তো ছাৰক মই আজি এটা অনুৰোধ কৰি থৈ আহিছোঁ যে সেই যিটো স্পেচিয়েল টীম আছিলে তেওঁলোকক আমাৰ সহায়ৰ কাৰণে আগবঢ়াবলৈ আমি অনুৰোধ কৰিলোঁ। আৰু আজিৰ পৰা মই ড্ৰাগছ পেডলাৰকেইটাক ইয়াৰ পৰাই এটা সকীয়নি দিব বিচাৰিছোঁ, তহঁতি ড্ৰাগছ বিকা বন্ধ কৰ, নহ'লে কিন্তু বীৰ লাচিত সেনাই নিজৰভাৱে বিহিত ব্যৱস্থা ল'ব। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাইমিট অসম।